মানে যেতিয়া মানে সাপ কাটে মানুহক মানে বেছ লগাব নালাগে মানে বেছ লগালে মানে কি হয় মানে টাইম লছ হৈ যায় মানে টাইম লছ হলে মানে মানুহটোক বাচিব নাবাচিব এনেকা হৈ যায় তাৰ কাৰণে ৰাইজবিলাক মানে যেতিয়া সাপ কামৰিব তেতিয়ালৈকে মানে হাসপাতালত যাব লাগে মানে आसाम भोगा संतान चैनल पटाखन सलाम को सगुन जोहार तेनी बड़ा चेपे अडी जरूरा खबर कना अडी गुरुत्वपूर्ण खबर का नवा खबर दो एनते नवा खबर और मजते पुष्टते अंजम मुचाद दिया कुरुमुटु पे होयतो आसाम खन बाहेरेन हर दो नवा एसामिस ते को रोड कदा एसामिस भाषा तो को रोड कदा नवा दा बम्पे बुझो दाड़िया आदो आपे बुझो चुपरे इन कुरुमुटुदा चेदा से अडी सेदाय दिन अडी सेदाय ऑक्टे रे दो से बाबा हाराम तको को ताहेकान ऑक्टे से ओना अडी लहा खन गे बुन बडाया जहां लेकान बिंगी होड़े बजा लेको खाय से गेर लेको खाय मंतार झड़नी ते ओना बिस को फेडे कान तहना और ओना लेका तेगे अडी एमा दिन को बिस हेज काना और उनकुरेन जेनेरेशन अबो निथम मेना बना मेनखान नितो जे ने वैज्ञानिक जुग रे ओना मंतार झड़नी दो बांग खटाब कना चेदा से आसाम रे मिटे नको बडो बोयहा रेन गोगो हर आयांग बिने बजाव ले दिया और उन्हें बजाव की दी साव सावते ओंडे दो उनको संताल गता करन हड़गे झाड़नी लगी को चाल ना मंतार केदा को झड़नी केदा को झाड़ केदा को आयमा लेका केदा को मेनखा 10 बजा को झाड़ झाड़ते 3 बजा हुई ना एन रहो उनी दो जखन गोजो डहारे मोढ़ायना उन दिखे लगे लगेते उनी आयु हर दो सरकारी हॉस्पिटल को इदी की दिया सरकारी हॉस्पिटल को इदी की दिया और ओंडे गे अडी आयमा दिन ट्रीटमेंट कते उनी ओना सरकारी हॉस्पिटल का गे मौज हेजना और ओना इयते नुकिन किन पतियोना और किन विश्वासना जे निया ओक्ते रे जहां गे जहां लेकान बिंग को बजा पेस को गेर पिया नितो मंतार झड़नी ठे दो अल्प विश्वासवा अल्पे अगु को अल्पे ओझा को तो अल्पे लगा को उनकाना घटना हुइलन खाय लगे लगे लटू अस्पताल ते इदी कते उनिया जीपे बंचा दड़िया मेनतेगी नुकिन मेना कदा चुप भिकुलितो इतु माने कामुरिसिल सागे हि चुप भिकुलितो तार मुखर परा ओलाई आइसिल सागे तार पिছত मोर भरि ओसरत आहि केने থাকিলে ময়ো চাৱা নাই পিছত ই চুপ भिकुलितो माने या पिठित চক তেজ লাগা আছিল ইয়াকে মাৰিবা বিচাৰিছিল নেকি মোর ভৰি এনেকা থাকিলে যে ইয়াৰ কাৰণে ইয়াকে মাৰিবা বিচাৰিছিল সাগে মোর ভৰিত লাগিলে तार पिছত যেতিয়া হাপে খুটিলে তাৰ পিছত কি কৰিলা আপোনালোকে 10টা 10:30 মানত মঙ্গলবার রাত মানে দিনত 10টা 10:30 মানত হাপে খুটিছে তাৰ পিছত মইতো টাইম চোৱা নাই মানে এইটো সময়ত অনুমান 10টা 10:30 11টা এনেকে হৈছিল আৰু পিছত ইয়া বেছ গীতা আহিছিল আমিও মানে মই আমার মালিকক মাতান্তে এজন বেছটো আছিল গাঁৱতে আমাৰ গাঁৱত মানে ইয়ে আহিছিল তাৰ পিছত আহি কেনে মানে শুনি কেনে হি আহি চালে অকলে চাই কেনে হি কলে মইতো অকলে নোৱাৰে মোৰ লগৰীয়া গীতাক মাতি আনিবা লাগিব বলে তিনিজন লগৰীয়া আনিলে হি মাতি কেনে আমাৰ দাদা হান্তিও গাড়ী সাৰি লৈ কেনে হতক আনিলে পাৰিব কোৱাৰ কাৰণে পিছত আহি কেনে নিশা খাই আইছে তে ঝাড়া ফুকা কৰিছে মালিশ কৰিছে ৰসুন হানিছে কল ঢিল কাটি কেনে হানিছে আৰু এটো পগলা ঢেকিয়া এটো লগত ঝাৰিছে আৰু বা পাত ইগিটা লগত ঝাৰিছে ঝাৰি কেনে কেঁচা ৰসুন হানিলে হানি কেনে পিছত বিসি के टाइम तो হৈ আছে বিকটো মাথাত উঠি গেল মানে নিশা মই পুরা নিশা লাগিলে আৰু কিবা নিশাৰ ইনজেকশন দিয়া নিশা তাৰ পিছত কেনেকৈ ভাল হল এতিয়া তাৰ পিছত মই যেতিয়া নিশাটো 2টা মানৰ পৰা লাগিছে মোক অলপ চকুটো মানে ইফালে চালে মানে নিশা লাগে আৰু এনেকে ঘুৰা নিশা লাগে তাৰ পিছত যেতিয়া 3টা বাজিলে মই 1 গিলাস পানী খালো পানী খাৰ পিছত পায়খানা লাগিলে দুবাৰ পায়খানা কৰি কেনে পুৰা নিশা লাগিলে আৰু ইখিনিত মোক বিগ উঠিলে ইয়াতে বিগ উঠি কেনে পিছত মই আৰু ইটো আগফালে পুৰা চকুটো এনেকে কৰিলে মানে লাগি যায় আঠা নিচিনা তাৰ পিছত মই থাকিব পাৰা নাই তেতিয়া আমাৰ মালিকক কৈছে গাড়ী মাতিবি ডক্টৰৰ তাত যাম বুলি
তাৰপিছত লগে লগে গাড়ী মাতিলে আধা ঘণ্টাত গাড়ী আহি পালে ডক্টৰৰ তাত গৈ যেনে তেনে ডক্টৰ পালো আৰু গাড়ীত কোনটো কোনটো হস্পিটাল গৈছিলে বিশ্বনাথ চাৰিআলি চিভিল হস্পিটাল তাতে আৰাম হ'ল তাতে আৰাম হ'ল বহুত মৰম কৰিছে আৰু কিছুৱাটো কান্দিছিলে বাইদেৱে গাখীৰ খুৱাইছে কিছুৱাটো মানে গাখীৰটো ঘৰতো খাব পোৱা নাই তাৰ মাহীমাটো গাখীৰ খুৱালে তাৰ মাহীমাৰো 5 মাহৰ বেবী আছে তাৰ ঘৰত তাৰ মাহীমাটো গাখীৰ খুৱাইছে আৰু ঘৰত গৰু গাখীৰ খুৱাইছিল খোৱা নাই আৰু হস্পিটেলত গৈ কেনে মইতো চিৰিয়াছ আছে ল'বও পৰা নাই হস্পিটেলত গৈ মানে লেক্টোজেন কিনি খুৱাইছিল খাৱাৰ অভ্যাস নাই যে কোনোদিন মাকৰ গাখীৰ খায় পিছত লেক্টোজেনো খোৱা নাই তেতিয়া মোক চাৱা চিষ্টাৰটোৱে মোক যোনে চিষ্টাৰটো চাইছিল এই চিষ্টাৰটোৱে মানে এই কান্দাটো সহ্য কৰিব পৰা নাই তাৰপিছত নিজৰ বেবী 10 মাহৰ বেবী আছে বোলে আমাৰ মালিকক সুধি কেনে মোৰ গাখীৰটো যদি খাবা দিয়ে মই খুৱাম বুলি এইটো চিষ্টাৰে মানে নিজে মৰমত যাচি কেনে খুৱালে আৰু এতিয়া আপুনি কমপ্লিট মানে বাকীটো সুস্থ হৈছে কেৱল খোজকাঢ়িব পৰা নাই এইটোৱে মানে এতিয়া খোজকাঢ়িলে অলপ ভৰিটো বেছিকে ফুলি যায় আৰু বিষটো আছে মানে এনেকে বহি থাকিলেতো মই বিষটো ইমান নাপায় যেতিয়া খোজকাঢ়ে তেতিয়া মানে থিয়া হলে মানে ইয়াতে ভৰিটো চট লাগি যায় মানে বল দিয়া হৈ যায় ইয়াৰ কাৰণে মানে বিষটো চিভিল হস্পিটাল আমাৰ চাৰিআলিত বিশ্বনাথ চাৰিআলি আৰু মানে যেতিয়া মানে সাপ খাটে মানুহক মানে বেজ লগাব নালাগে মানে বেজ লগালে মানে কি হয় মানে টাইম লছ হৈ যায় মানে টাইম লছ হলে মানে মানুহটোক বাচিব নাবাচিব এনেকা হৈ যায় তাৰ কাৰণে ৰাইজবিলাক মানে যেতিয়া সাপ কামুৰিব তেতিয়ালৈকে মানে হাস্পতালত যাব লাগে মানে বেজ লগাই পেলাই মানে টাইম লছ থাকিব নালাগে আৰু মানে লগে লগে হস্পিটাল যাব লাগে মানে Assam Focus.